বাহিনীৰ দখলত কাৰ্বি স্বায়ত্তশাসিত পৰিষদ জিলাৰ সামগ্ৰী উন্নয়নৰ হকে কাম কৰি যোৱাৰ কথা কলে বিজয় ৰতন টেৰন আৰু কাচেৰং পিপিয়ে খেৰনিৰ মাটিখোলা গাঁৱৰ কুহিয়াৰৰ খেতিডৰাত এটা মৃত হাতী উদ্ধাৰ নমস্কাৰ মই সঞ্জয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিতং বাতৰি সকলো জল্পনা কল্পনা শেষ নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে গেৰুৱা বাহিনীৰ দখলত মুঠ 26টা পৰিষদীয় সমষ্টিৰ 24টা সমষ্টিতে বিজয় সাব্যস্ত কৰিলে গেৰুৱা দলে নিৰ্বাচনী প্ৰচাৰ সভাবোৰত কংগ্ৰেছৰ প্ৰতিশ্ৰুতি তথা আশ্বাসক কাৰ্বি আংলঙৰ জনসাধাৰণে একেবাৰে নচ্ছাত কৰিলে অন্তত বিগত 15 বছৰৰ কংগ্ৰেছৰ পৰ্বতাকাৰ দুৰ্নীতি ৰাইজে পাহৰিব পৰা নাই আৰু হেহে বিজেপিৰ সপক্ষে তথা পৰিৱৰ্তনৰ সপক্ষে ভোটদান কৰি অন্তত জনসাধাৰণে নিজৰ মনৰ ক্ষোভ আৰু অসন্তোষ জাহিৰ কৰিলে কংগ্ৰেছ দলক কাৰ্বি আংলঙত মোদী হিমন্ত আৰু সোণোৱালৰ মেজিক পুৰা মাত্ৰাই চলিল বিজেপিৰ বিজয় প্ৰাৰ্থীসকল ক্ৰমে দুৱাৰ আমলাত প্ৰভান চন্দ্ৰ তাৰো কপিলিত পৱন কুমাৰ ৰায় আমৰেঙত ৰীনা টেৰাংপি হাওৰাঘাটত খনসিং ৰংপি লাংফেৰাত ৰাম সিং টিমুং মহামায়াত লুন সিং টেৰন নমাটিত ৰিতেশ ইংহি বুকাজানত মাধুৰ্য ঢেকিয়াল ফুকন দেওপানীত মুকুট মহন্ত নীলিপত পবিত্ৰ ৰংপি বৰজানত লংকি টিমুং সচেং ঢেণ্টাত কাচেৰং পিপি সিংহাসনত অমৰ টিছো লুম্বাজঙত ৰতন টেৰন ফুলনিত দৰ সিং ৰংহাং লাংহিনত তৰেন্দ্ৰ ব্ৰহ্ম নমাটিত ৰিতেশ ইংহি হাওৰাঘাটত খনসিং ৰংপি বিথুং ৰেংথেমাত তুলিৰাম ৰংহাং ৰংখাঙত হৰেন সিং বে চিনথঙত প্ৰদীপ ৰংপি সচেঙত ৰূপ সিং টেৰন হামৰেনত মঙ্গল সিং টিমু আৰু ধনচিৰিত প্ৰদীপ ডিফুচা লক্ষণীয় কথা যে ঠিক নিৰ্বাচনৰ আগমুহূৰ্তত গঠন কৰা নতুন ৰাজনৈতিক দল কেএডিএফ অৰ্থাৎ কাৰ্বি গণতান্ত্ৰিক মৰ্চাই নীলিপ আৰু আমৰি দুটা সমষ্টিৰ দখলেৰে নিজৰ দলীয় স্থিতি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল আনহাতে ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলৰ লগতে ৰাজ্যিক আঞ্চলিক দল অগপ আৰু জিলাৰ আঞ্চলিক দল এইচএছডিসি সমষ্টিৰ দখলেৰে অন্তত এটা খাতাও খুলিবলৈ সক্ষম নহল কাৰ্বি আংলঙৰ সামগ্ৰী উন্নয়ন আৰু সমন্বয় আছিল নিৰ্বাচনৰ সময়ত বিজেপিৰ মূল ইস্যু বিগত কংগ্ৰেছৰ প্ৰায় 15 বছৰীয়া শাসনত পাৰ্বত্যকাৰ দুৰ্নীতিয়ে জনজীৱনক কুঙা কেৰুৱাৰ পেলোৱাৰ উত্তৰত এইবাৰ দ্বাদশ নিৰ্বাচনত জনতাই ভালদৰে দিলে জিলাখনৰ 26টা পৰিষদীয় সমষ্টিৰ ভিতৰত দুটা সমষ্টি নীলিপ আৰু আমৰিৰ বাহিৰে বাকি 24টা সমষ্টিতে বিজেপিয়ে দখল কৰি পেলালে এক অৰ্থত গেৰুৱাময় হৈ পৰিল সমগ্ৰ কাৰ্বি আংলং দ্বাদশ সাধাৰণ নিৰ্বাচনত লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা অৱতীৰ্ণ বিজয়ী হোৱা ৰতন টেৰন প্ৰাৰ্থী হিচাপে জীৱনৰ প্ৰথম বিজয় হেহে তেওঁৰ মনৰ কথা জানিবলৈ কাট নিউজৰ সাংবাদিকৰ এটা দলে তেওঁক লগ ধৰিছিল সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে লুম্বাজংবাসীৰ ৰাইজৰ লগতে জিলাবাসীৰ ৰাইজৰ সমবিকাশৰ হকে কাম কৰি যাব যেটো বিজেপিয়ে জয় যাত্ৰা ওলাইছে এটো জয় ৰাইজৰ জয় আৰু পৰিৱৰ্তনৰ জয় যিখিনি মানুহে কাৰ্বি আংলঙত এটা নতুন কাৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট বিচাৰিছে তেওঁলোকৰে জয় গতিকে মই সকলো ৰাইজলৈ মোক জয়যুক্ত কৰাৰ কাৰণে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পাৰ্টিক জয়যুক্ত কৰাৰ কাৰণে মই আন্তৰিকৰে মই সকলোকে কাৰ্বি আংলঙবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত ৰাইজৰ হকে কাম কৰি যাবলৈ কাৰণে আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ আৰু আশা কৰোঁ ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজে বিচৰা মতে আমি কাম কৰি যাব পাৰিম বুলি গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰিকতাৰে সাহসীয় দলৰ মুখ্য কাৰ্যবাহী সদস্য কোন হ'ব হেয়া বিজেপিৰ হাইকমাণ্ডৰে নিৰ্ধাৰিত কৰিব কিন্তু কাৰ্যবাহী সদস্য হ'বলৈ তেওঁ ফালৰ পৰা প্ৰচেষ্টা নিশ্চয় কৰিব বিপুল ভোটত জয়ী কৰি দিয়াৰ বাবে সমূহ লুম্বাজংবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আন এগৰাকী বিজয়ী প্ৰাৰ্থী বিজেপিৰ কাচেৰং পিপিয়েও জয়ী কৰি দিয়াৰ বাবে সচেং ঢেণ্টাবাসী ৰাইজক আন্তৰিক ধন্যবাদ দিয়াৰ লগতে জিলাখনৰ উন্নয়নৰ বাবে যথাসম্ভৱ কাম কৰি যোৱাৰ কথা কাট নিউজৰ সাংবাদিকৰ আগত ব্যক্ত কৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বনাঞ্চল কাৰ্যালয়ৰ অন্তৰ্গত মাটিখোলা গাঁৱত
এঘৰৰ কুহিয়াৰ খেতিডৰাত এটা হাতী মৃত্যুত পতিত অৱস্থাত উদ্ধাৰ কৰে মৃত হাতীটো 4-5 দিন আগৰ হ'ব পাৰে বুলি মাটিখোলাৰ স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে খেৰনি আৰক্ষী থানাৰ অন্তৰ্গত খেৰনি বনাঞ্চল কাৰ্যালয়ৰ সমীপতে এনেদৰে বিগত 4-5 দিন ধৰি মৰি পৰি আছিল এই প্ৰকাণ্ড হাতীটো কোনেও নাজানে হাতীটো কেনেদৰে ইয়াত আহি পালে অথবা কিহৰ বাবে এদৰে মৃত্যুত পতিত হ'ল পচিৰ দুৰ্গন্ধখিনি বতাহত চাৰিওদিশে বিয়পি পৰাত গয়াবাখীয়ে গম পালে যে এটা প্ৰকাণ্ড হাতী কৰবাৰ পৰা আহি মৰি পৰি আছে मैंने के हावे रिजर्व नाम के दाम बम बम है तमे ला रिजर्व लोंग के ला सोइंगनार के चितोंग से दल है नि तुम ला इने के आमरेंग रिजर्व आइंगनार पुसी तुम में हिरिल है सस्पेक्ट ला है तमे दाम बम में दा लोंग ले मत पिनी मेन ला रोंग सो तुम नंग थान ला है जे ला सोना दिम लोंग ला डाक्टर मेक वे हिदिया ad railom ingnar thilo de jonpur non nang lang long para ke ni tum mala ke thek long le ingnar la chiplang de da son non mangge apan se daud lo he ni to la si la ingnar ki thi adim pen la pen ke muni da hem la bang song bong hailo le pin mitar pharo isi bakse doi la song bong pen birta nang le phana pipe marong sor pen hi la sona birta ke ave nil tum tala da ke rf ta kali da ta masila puge bang da pan o de lo ni tum da rf long se concentrate long masi pubange hiri de lo la pen nang thande la sorong so tum da নহলে তেদিন তুম মানে কোসন ল সেকেলাং ফান আবার সাইড দুই পল সাবো জংসি ফান প্রান্তে নাম প্ৰকাণ্ড এই হাতীৰ হবদেখ প্ৰত্যক্ষ কৰাৰ লগে লগে গয়াই বন বিভাগক খবৰ দিয়াত বন বিভাগ আহিল যদিও ঘটনাটোত খেৰনিত সংৰক্ষিত বনাঞ্চল এলেকাত নপৰাৰ বাবে এই সম্পৰ্কে ঘুণাক্ষৰীয় ধাৰণা নথকাৰ কথাহে ব্যক্ত কৰে কিন্তু আমৰি বনাঞ্চল হাতী হ'ব পাৰে বুলি বনকৰ্মীয়ে সন্দেহ প্ৰকাশ কৰে বহু আগতে খবৰ পোৱা হলে হাতীটোক চিকিৎসা কৰি অন্তত বচাবলৈ প্ৰয়াস এটা কৰিব পৰা গলহেতেন বুলি খেদ প্ৰকাশ কৰে বনকৰ্মীয়ে খেৰনিৰ পৰা বীৰেন ইংহিক কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel again penangi tungkang one killer a Fresco the talent show. The artist Carby traditional attire and its innovation. Jong sinang litung labang so show long interested lote ladak screen long kipi a number along nang litung humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji kang sirtang kijun alang tharwe alang theso alang kecu ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি আংলং জিলাৰ সন্মানীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানত পাৰ্বত্য জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে কেৱল মাত্ৰ 5% এইলৈ জাঙুৰ খাই উঠিছে কাৰ্বি ছাত্ৰ সন্থা মহাবিদ্যালয়খনত পাৰ্বত্য জনজাতিক 5% ভয়াম জনজাতিৰ বাবে 10% আৰু অনুসূচিত জাতিৰ বাবে 7% এনেদৰে হলে স্থানীয় পাৰ্বত্য জনজাতিৰ ছাত্ৰ ছাত্ৰী নিজৰ ঠাইতে আসনৰ অভাৱত উচ্চ শিক্ষা লোৱাৰ বাবে বঞ্চিত হ'ব জিলাখনৰ ঐতিহাসিক উচ্চ শিক্ষা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হোৱা দিনৰে পৰা যোৱা বছৰলৈকে পাৰ্বত্য জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছিল 60% আসন সংৰক্ষণৰ ব্যৱস্থা কিন্তু এই বছৰ অৰ্থাৎ 2017 বৰ্ষৰ পৰা একেবাৰে কমি আহি কৰা হৈছে মাত্ৰ 5% পাৰ্বত্য জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে ইমান সীমিত আসন সংৰক্ষণৰ ব্যৱস্থাই বিমূৰত পেলাইছে দুখীয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকে উচ্চ শিক্ষা আহৰণৰ বাবে যাব কলৈ এইলৈ আলোচনা বিলোচনাৰ বাবে কেএসএ আইকসু কেএসওয়াইসি আইকনা আৰএনএসইউ পাঁচটা ছাত্ৰ সংগঠনে মিলি চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নীৰৱ শৰ্মাক লগ ধৰে যদিও এই সংক্ৰান্তত অধ্যক্ষগৰাকীয়ে একো উদ্যোগ গ্ৰহণ নকৰাৰ ক্ষোভত সংগঠন কেইটাই মিলি সংগ্ৰাম কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছে আলোচনা হোৱাৰ পিছত দুদিনৰ ভিতৰত এইলৈ অধ্যক্ষগৰাকীয়ে কোনো বিহিত ব্যৱস্থা নললে কঠোৰ সংগ্ৰাম পথ লোৱাৰ হকিয়নি দিছে সংগঠনৰ নেতৃত্বই যোৱা 21 জুনত কেএসএৰ নিজা কাৰ্যালয়ত এক সংবাদমেল উপস্থিত সাংবাদিকৰ আগত এইদৰে সিদ্ধান্তৰ কথা ব্যক্ত কৰে কেএসএৰ নেতা মিৰ্জেং ক্ৰয়ে Difu Government College Principal Bench Tongdela Phi Nirtum Lamache Tonte Ajok Nirtum Ning Pungo Sonda Dolo Dapat Lamang So Nang reservation Kepa Kom Lamang Ke Kepa Jum Abang Ke Lamang Ke Ilitum Tribal Latung Aphan Kelang Silet Asai Lo Pusin Nilitum Hokpon Lo Lapan Tribal Aphan Kelang Rem Asai Bang Ke Nilitum Cecak Ding De Lapan Non Ke Bang Ji Arni Nilitum Kecesik Pon Mek Ji Dolo Lapan Nilitum Cingbai Dolo Sedami Nomad Nilitum Panak Dela Athema Apor Kipidu Laso Ya Laso Apor Ateng Men Jong Si Difu Government
kolesa principal na krek pulutan tin nili tumbake ajat sisteme asai sisteme tengna koko lapen lanchot kali pejo pen ile tumhan saikam pen danglok chongdat long pen danglok non kapori long anda ile tum tribal tum aphan non na ke bera andeng anang lelo kasi karbiang lora tum non le ile tum tribal tum an chirum re ni sido de blonte kibir dabji ke ani en elo lapen la non la an kisung hot ile tum arjabji blote kisung du pei la ile tum kadowe tribal according to doan tum chelanga chesonglona আন বছৰ দৰে এইবাৰ ৬৬তম কাৰ্বি সাহিত্য শাখিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় পৰিষদৰ সচিবালয়ৰ উদ্যোগত পোৱা সচিবালয়ৰ চৌহদত পৰিষদৰ মুখ্য সচিব জয়শ্ৰী দৌলাগপুৰ দ্বাৰা ভাৰতৰ জাতীয় পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে সচিবালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচীত সচিবগৰাকীয়ে প্ৰথমটো বৃক্ষৰ পুলি ৰোপণ কৰে তেওঁক লগ দিয়ে জুটিয়া সচিব ধনেশ্বৰ ইংটিয়ে বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে ডিফু অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে সন্ধিয়া জননেতা চেমছন সিং ইংটি আৰু খৰসিং টেৰাঙৰ পাৰ্ক সচিবালয়ৰ আলোকসজ্জাৰে সজ্জিত কৰাৰ লগতে জয়চিন্দলৈ সুৱৰণী অডিটৰিয়াম হলত সাংস্কৃতিক অনুষ্ঠানেৰে ৬৬তম কাৰ্বি সাহিত্য পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে পৰিষদৰ নিৰ্বাচনৰ আগতে ৰংআলি ৰাইজৰ সুবিধাৰ বাবে নাও এখন প্ৰদান কৰিছিল পৰিষদৰ নিৰ্বাচনত অগপৰ পৰাজয় হলেও পাহৰা নাই নিজৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে 23 জুনত ডিফু জিলা অগপ কমিটিৰ সভাপতি সামসিং ক্ৰয় উক্ত নাওখনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে সভাপতি গৰাকীয়ে মুকলি কৰি দিয়াৰ পিছতে এই নাওখন ৰংআলি ৰাইজৰ সম্পত্তি হ'ল কাৰ্বি সাহিত্য শাখিত পৰিষদৰ চৰকাৰে চূড়ান্ত অৱহেলাৰ নিদৰ্শন এই ৰংআলি ৰাইজ গাঁৱৰ পৰা ওলাই আহি বজাৰ সামৰ কৰিবলৈ মেলঙত উঠি নতুবা পানীৰ পৰিমাণ কিছু কম হলে হাতুৰিয়ে পাৰ হৈ গাঁওখনৰ ৰাইজ সভাপতি গৰাকীৰ দুখেৰে ব্যক্ত কৰি জানিব দিয়ে ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ডিফু ধনচিৰি পথত বিঠিলাংছত শুকুৰবাৰে পুৱা উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ গাঁওবাসীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষী আৰু সাংবাদিকক খবৰ দি পৰি থকা অচিনাক্ত মৃতদেহৰ বিষয়ে অৱগত কৰে আজিৰ তাৰিখত মানুহ ইটৰ পহুৰ দৰে কেতিয়া কাৰ হাতত পৰি মৃত্যু খাবতি ল'বলগীয়াত পৰে ঠিকনা নোহোৱা হৈছে এনে এটা মৃতদেহ বিঠিলাংছ উদ্ধাৰ কৰে স্থানীয় ৰাইজে এই মৃতদেহ প্ৰত্যক্ষ কৰা ৰাইজৰ সন্দেহ যে লোকজনক মাৰি কোনোবাই ইয়াত পেলাই থৈ গ'ল অৱশ্যে পৰি থকা অচিনাক্ত মৃতদেহটো খবৰ পায়ে আৰক্ষীয়ে লগতে সাংবাদিকক উক্ত স্থানত উপস্থিত হয় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ